guys, good morning. আৰু এতিয়া 9টা বাজিলে আৰু আমি চাহ পানী খাই পৰা ৰেডিয়ে হৈ আছো এতিয়া আৰু যোৱাকালি আমাৰ ভিন্দেহত আহিছিল আৰু যোৱাকালি যেহেতু আমাৰ বাৰ বাৰ্থডে আছিলে সেইকাৰণে ভিন্দেহত আহিছিল আৰু আজি ভিন্দেহত মানে ফুৰিব যাব আমি গোটেইকেইজনে যাম আৰু ভিন্দেহ লগ ধৰি আছে পুৰা ফুৰিব যাব লাগে তো আজি আমি ফুৰিব যাম আৰু বাবুক ইবাৰ আমি প্ৰথম বাহিৰত ওলাম যেহেতু মানে জন্মৰ পৰা বাবুক বাহিৰত ওলাই নাই আৰু বাবু মানে মোৰ ভাগিন আৰু আপোনালোকক দেখাম আজি বাবুকো দেখাম ভিডিঅ'টোত চাই থাকিব শেষলৈকে আৰু আমি আজি ক'ত ফুৰিব যাওঁ সেইটো দেখাই থাকিম তো ভিডিঅ'ত এইফালে দেখুৱাইছো ভিন্দেও গা ধুই আহিলে এতিয়া ৰেডি হ'ব আৰু ময়ো লাহেকৈ যাওঁ বা বাবু গোটেইকেইটা এতিয়া ৰেডি হৈ লওঁ আৰু সময় হৈছে এতিয়া প্ৰায় 10টামান বাজিলে তো গৈ থাকোঁ আৰু এয়া মই সাজি কাচি ৰেডি আৰু যাবই লাগে এতিয়া গানটো গাবলৈ মন গৈছে আৰু সাজি কাচি আহিলোঁ তো ব'লক গৈ থাকোঁ আৰু এয়া বাবু আহিল বাবু বা ভিন্দেও আহিল আৰু টিকলু আজি প্ৰথম বাহিৰলৈ যাব গতিকে একদম পুৰা এক্সাইটেড হৈ আছে আৰু বাবু আৰু এইফালে মা থিয় হৈ আছিলে টাটা দিলোঁ আৰু যাওঁ এতিয়া আমি ডিম্পল আগত বহিছে কাৰণ তাই আজি ডিজে কাম কৰিছে গানবিলাক তাই চেঞ্জ কৰি দি আছে আৰু মই ইয়াতে চাউণ্ডটো অফ কৰি দিছোঁ আৰু আমাৰ টিকলুটোৱে একদম হাতখনকে খাইছে আৰু চকলেটৰ দৰে ফুৰিব গৈ আছে আজি প্ৰথম গোৱালপাৰা ডিচি অফিচ পালোঁৱে আমি আৰু অলপ গ'লে আমাৰ ডেষ্টিনেশ্যন পাই যাম তো বলক আমি গৈ থাকোঁ এতিয়া আমাৰ ইমান ধুনীয়া মৰম লগা ছোৱালীজনী যত জীৱ তত শিৱ কি কান্দি কান্দি ফোন নকৰিবে হ'ব আৰু যোৱাৰ পিছত গাৰু ঢালকি দিয়কচোন বাবুক এনেকৈ থওঁ জুকি কোপা নকয় জানো সেইখিনি এয়া হৈছে প্ৰকৃতিৰ সৌন্দৰ্য নিজ চকুৰে ইয়াক কেমেৰাত বন্দী কৰি ৰাখিব নোৱাৰা আৰু এতিয়া আমি গোৱালপাৰাৰ পঞ্চৰত্ন ৰিজৰ্ট পাইছোঁ আৰু এতিয়া দেখুৱাইছোঁ ৰ'ব পৰিৱেশটো অলপ একদম শান্ত পৰিৱেশ চুপচাপ খুবেই ধুনীয়া পৰিৱেশ আৰু ইফালে ফিনেহি বাবুক লৈ আগবাঢ়িছে মই বা গৈ আছোঁ ভিতৰলৈ এতিয়া আমি কেবিনলৈ গৈ আছোঁ আৰু এতিয়া এয়া চিৰিৰে নামি আছোঁ তো বহুত কেয়াৰফুল নামিবলগীয়া হৈছে বাবুক লৈ মজা করছো
ইয়াত দেখিছেনে আপোনালোকে ব্ৰহ্মপুত্ৰ ভিউটো ইমান ধুনীয়া লাগিছে ইয়াতে এই মানুহকেইটাৰ সাহস চোৱাচোন মাছটো ক'ৰ পৰা আহে ইলিছ মাছৰ উজানটো ক'ৰ পৰা আহে বাংলাদেশ যমুনা বাংলাদেশ যমুনা ডাইৰেক্ট টুকু বাবা টুকুলু আমাৰ মূৰত ইলিছ মাছ নাইতো তাৰ পৰা আহে কাৰণ এইখিনি দাদাহে মানে কি হ'ল এইখিনি সময়ত তোমাৰ ইলিছ মাছৰ তোমাৰ এই হয় মানে প্ৰজননৰ সময় তোমাৰ সিহঁতে কি কৰে আহি যায় আৰু এতিয়া আমাৰ খাই বৈ পৰা চাফা কৰি দিলোঁ আৰু এতিয়া আমি যাব ওলাইছোঁ আৰু এইফালে ভিউটো অলপ দেখাই দিছোঁ ইমান ধুনীয়া আৰু আপোনালোকে আহি চাব ইয়াতে এদিন বহুত ভাল লাগে আৰু এতিয়া আমি যাওঁ আৰু আৰু মই ভিউটো আৰু এবাৰ দেখাই দিছোঁ ইমান ধুনীয়া আৰু চাৰিওফালে মাছমৰীয়াসকলে ইমান ধুনীয়াকৈ নাৱেৰে মাছ মাৰি আছে সিহঁতে আৰু সঁচাকৈ আহি আজি ইয়াতে বহুত ভাল লাগিলে দেখাই দিছোঁ চাৰিওফালৰ পৰিৱেশটো আৰু অকণমান আৰু এয়া আমি যাবই ওলালোঁ ৰেডি হ'লোঁ যাব আৰু এইখন যিহেতু ফেমিলি ৰিজৰ্ট হয় আপোনালোকে ইয়ালৈ আহিব পাৰে বহুত ধুনীয়া আৰু বহুত ভাল লাগে আহি আৰু ইয়াৰ পৰিৱেশটো মানে বহুত চাবলগীয়া আৰু বহুত ধুনীয়া হয় তো আপোনালোকে ইয়ালৈ আহিব আৰু আমিও নিশ্চয় ইয়ালৈ আহিম আৰু তো আজিলৈ আমি ইয়াতে কেবিন 5ত আছিলোঁ মানে বহিছিলোঁ আৰু এতিয়া আমি ইয়াৰ পৰা ওলালোঁ এনেকৈ গৈ আছোঁ গৈ আছোঁ উঠিম হা কি হ'ল ফটো অ'কে আৰু এতিয়া আবেলি 4টামান বাজিছে মা ঘৰৰ পৰা ফোন কৰিছে কাৰণ বাবুক লৈ আহিছোঁ তো গোটেই দিনটো থাকিলৈ এতিয়া আৰু সোনকালে যাবলৈ দিছে গতিকে আমাৰ এতিয়া সকলোবোৰ ৰেডি যাব ওলাইছোঁ আৰু ভিডিঅ'টো আজিলৈ ইয়াতে শেষ কৰিলোঁ তো আজিলৈ বাই বাই